প্ৰি ডায়াবেটিছ হৈছে য'ত আমাৰ শৰীৰত ব্লাড সুগাৰ লেভেল নৰ্মেলতকৈ অধিক আৰু ডায়াবেটিছৰ লেভেলতকৈ কম থাকে। গতিকে এই মাজৰ যিটো ষ্টেজ, এই মাজৰ ষ্টেজটোক আমি প্ৰি ডায়াবেটিছ বুলি কওঁ। ভাৰতবৰ্ষক যেতিয়া ডায়াবেটিছ কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয়, সেই তুলনাত প্ৰি ডায়াবেটিছৰ পাৰ্চেণ্টেজো আমাৰ ভাৰতবৰ্ষত বহুত পৰিমাণে বেছি। আমি কওঁ যে 1 in 3 এডাল্ট, মানে 3জনৰ ভিতৰত এজন এডাল্ট মানুহৰ বা প্ৰাপ্তবয়স্ক মানুহৰ এই প্ৰব্লেম থাকিব পাৰে। কিন্তু তাৰে 84% মানুহে নাজানে যে তেওঁৰ প্ৰি ডায়াবেটিছ আছে। তাৰমানে 80 বা 90% মানুহে নাজানে যে তেওঁলোকৰ প্ৰি ডায়াবেটিছ আছে। এতিয়া আপুনি কেনেকৈ গম পাব আপোনাৰ প্ৰি ডায়াবেটিছ আছেনে নাই? এই প্ৰি ডায়াবেটিছ ষ্টেজটো আমি অতি সহজে ডিটেক্ট কৰিব পাৰোঁ আৰু এই ষ্টেজটো ডিটেক্ট কৰিবৰ কাৰণে আমাৰ শৰীৰৰ ব্লাড সুগাৰ লেভেল চোৱা হয়, লগতে HbA1c বুলি আৰু এটা পৰীক্ষা কৰা হয়। এই ব্লাড সুগাৰ লেভেলটো দুবাৰ চোৱা হয়। এবাৰ আমি কওঁ ফাষ্টিং ব্লাড সুগাৰ আৰু খোৱাৰ 2 ঘণ্টা পিছত, বা সেইটোক আমি কওঁ PP ব্লাড সুগাৰ, পোষ্টপ্ৰাণ্ডিয়েল ব্লাড সুগাৰ। গতিকে এই ফাষ্টিং ব্লাড সুগাৰ, PP ব্লাড সুগাৰ আৰু HbA1c এই 3বিধ পৰীক্ষাৰে আমি আমাৰ শৰীৰত প্ৰি ডায়াবেটিছ আছেনে নাই সেইটো অতি সহজে নিৰূপণ বা আমি ডিটেক্ট কৰিব পাৰোঁ। এতিয়া এই ব্লাড সুগাৰ লেভেল বা HbA1c এই দুটাৰ মাত্ৰানো কিমান থাকিলে আমি ক'ম যে আমাৰ প্ৰি ডায়াবেটিছ আছেনে নাই? এই প্ৰি ডায়াবেটিছত ফাষ্টিং ব্লাড সুগাৰ লেভেল যদি 100ৰ পৰা 125ৰ ভিতৰত থাকে আৰু যদি খোৱাৰ পিছত ব্লাড সুগাৰ লেভেল যদি 140ৰ পৰা 200ৰ ভিতৰত থাকে আৰু HbA1c বা গ্লাইক'চিলেটেড হিমোগ্ল'বিন যদি 6.5ৰ পৰা 7ৰ ভিতৰত থাকে, তেতিয়াহ'লে আমি এজন ব্যক্তি প্ৰি ডায়াবেটিছ আছে বুলি কোৱা হয়। আমাৰ শাৰীৰিক পৰিশ্ৰম কম হোৱাৰ বাবে বা যিটো আউটডোৰ এক্টিভিটি আগতে আছিলে, এই যান্ত্ৰিক জীৱনত মানুহৰ এইবিলাক কমি যোৱাৰ বাবে আজিকালি সৰু ল'ৰা ছোৱালীৰো এই প্ৰি ডায়াবেটিছ দেখা যায়। সৰহসংখ্যক ব্যক্তিৰ কেছতে এই প্ৰি ডায়াবেটিছ ষ্টেজটো আমি ৰিভাৰ্ছ কৰিব পাৰোঁ, মানে ইয়াক নৰ্মেল ষ্টেজলৈ আনিব পাৰোঁ যদি আমি এই লাইফষ্টাইল যিটো মেজাৰ, লাইফষ্টাইলৰ যিখিনি মডিফিকেশ্যন, শাৰীৰিক পৰিশ্ৰম বা যিটো বেড হেবিট বা আমি ওজন বেছি হোৱা, ওজন কমোৱা, এই গোটেইখিনি ফেক্টৰ যদি আমি কাৰেক্ট কৰিব পাৰোঁ, অতি সোনকালে আমাৰ এই প্ৰি ডায়াবেটিছ ষ্টেজটো নৰ্মেল ষ্টেজলৈ গুচি আহে। যিহেতু জেনেটিক ফেক্টৰো এটা ইয়াত থাকে প্ৰি ডায়াবেটিছ বা ডায়াবেটিছ হোৱাৰ, গতিকে কিছুমান মানুহৰ এই প্ৰি ডায়াবেটিছ ষ্টেজটো ৰিভাৰ্ছ কৰিব নোৱাৰিবও পাৰে। তেওঁলোকৰ হয়তো পাৰ্চিষ্টেণ্ট এই যিটো প্ৰি ডায়াবেটিছৰ ব্লাড সুগাৰ লেভেল সেইটো 1 বছৰ, 2 বছৰ, 3 বছৰ বা এনেকুৱা বছৰে বছৰে প্ৰি ডায়াবেটিছ ষ্টেজত থাকিব পাৰে। আমি সদায় প্ৰি ডায়াবেটিছ ষ্টেজত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কাৰণ কেতিয়াবা এই প্ৰি ডায়াবেটিছ বেলেগ কাৰণতো হ'ব পাৰে, জেনেটিক ফেক্টৰো থাকিব পাৰে বা বেলেগ কোনোবা বেমাৰৰ কাৰণেও হ'ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ অকল এনভাইৰনমেণ্টেল ফেক্টৰ কাৰেক্ট কৰিলে যথেষ্ট নহ'ব। যিহেতু এই প্ৰি ডায়াবেটিছটোৱে এটা সময়ত গৈ পূৰ্ণৰূপত ডায়েবেটিছ হয় আৰু এই প্ৰি ডায়েবেটিছ থকা ব্যক্তিসকলৰ হাৰ্ট ডিজিজ, ষ্ট্ৰোক বা কাৰ্ডিঅ'ভাস্কুলাৰ এক্সিডেণ্ট এইখিনি হোৱাৰ পাৰ্চেণ্টেজ বহু গুণে বেছি। সেই গতিকে আমি এই প্ৰি ডায়েবেটিছটো অৱহেলা নকৰি আমি ইয়াৰ প্ৰতিকাৰ আৰু ইয়াৰ কি চিকিৎসা আৰু ইয়াক কেনেকৈ কাৰেক্ট কৰিব পাৰি সেই বিষয়ে আমি সদায় সজাগ হ'ব লাগে আৰু আমি ৰাইজকো সজাগ কৰিব লাগে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে মোৰ পেজ অৰ্থ অনলাইন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।